দীঘল আৰু 1 পেকেট বহল। হেল্ল' এভৰিৱান, আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত ভিডিঅ' লৈ পেলাই আহিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, আমাৰো ভালেই। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিছে 10টা। আমি যাবলৈ ওলাইছোঁ বৰদোৱালৈ। বৰদোৱা থানলৈ যাওঁ, শৰাই এখন দি আহোঁ। বহু দিনৰ পৰা ভাবি আছিলোঁ, বহুদিন মানে কি হ'ল, মোকো যেতিয়া হোৱাই নাছিল, যেতিয়া মই কনচিভ কৰিছিলোঁ তেতিয়াৰ পৰাই ভাবিছিলোঁ যে বৰদোৱালৈ যাম। কিন্তু তাই জন্মৰ পিছত আকৌ এইবিলাক লকডাউন হ'ল, ক'ভিড হ'ল, সেইবিলাক চিটুৱেশ্যনৰ কাৰণে যোৱা বাদেই পৰি আছে। এতিয়া যেনে তেনে সময়টো মিলিছেগৈ। আজি এইটো চেগতে ভাবিছোঁ বৰদোৱাৰ পৰা আহোঁগৈ। বহুদিন ক'তো যোৱাও নাই, এনেকুৱা অনুষ্ঠানলৈ যোৱাই নাই, সেইটো কাৰণে শৰাইভাগ দি আহোঁ। আৰু লগতে ভাবিছোঁ ভিডিঅ'টো কৰোঁ, আপোনালোককো দেখাওঁ। সেইকাৰণে আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু আমাক সঁহাৰি জনাব। আৰু এইফালে আমাৰ মুকু বাইদেৱে এইটো ড্ৰেছ, তাই কমন ড্ৰেছ এইটো, মানে তাই ফ্ৰক পিন্ধি ভাল নাপায় দেই, ডাঙৰ হ'লে কি হয় নাজানো। খালি স্পৰ্টিং হাফ পেণ্ট পিন্ধি ভাল পায়। আৰু অকল এইটো কাপোৰেই পিন্ধিব লাগিব। ল'ৰা ছোৱালী মানে ডাঙৰ হ'লে কি হয়, তাহাঁতে মানে যিটো দিব সেইটোৱে পিন্ধাব লাগিব, নহ'লে একদম ঠেনঠেনাই আছে। মই এইটো কাৰণে মোৰ মতেতো নহ'ব, তাইৰ মতে হ'ব লাগিব। সেইটো কাৰণে এইটো ড্ৰেছকে আকৌ পিন্ধাই ল'লোঁ। মা হেল্ল' এটা কৰি দিয়া, হাই কৰি দিয়া। আৰু এটা কৃষ্ণ এটা কৰি দিয়া। আমি বৰদোৱালৈ যাম নহয়, কৃষ্ণ এটা কৰি দিয়া। কোনফালে চাই আছে নাজানো। তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব, আমি দেখাই গৈ থাকিম। আমি শৈবগাঁৱৰ পৰা এইখন গেটখন বৰদোৱালৈ যোৱা ৰাস্তাত সোমাইছোঁ। এইখন আমাৰ নগাঁৱৰ অভাৰব্ৰিজ, একমাত্ৰ অভাৰব্ৰিজ এইখন নোহোৱাৰ আগত যে কিমান ৰাস্তাটো বেয়া আছিলে ন, একদম বৰদোৱালৈ যোৱা মানে একদম ভয়ে লাগি যায়। ভিৰটো ভিৰে আৰু ৰাস্তাৰ কি অৱস্থা মানে একদম। এতিয়া এখন হোৱাৰ পৰা তেওঁ পটককৈ পোৱা যায় বৰদোৱালৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এইটো পাৰ্মানেণ্ট কেম্পাছ। সেইফালে বিল্ডিং বনাই আছে, কাম চলি আছে। আৰু এতিয়া বৰ্তমান বিল্ডিংটো আমাৰ নগাঁও টাউনত আছে। আমাৰ ধুনু ওলাইছে, মোকো ওলাইছে। কি দেখাই আছা মা? কি দেখাই আছা? কিবা লাগে নে? কি লাগে? তাই ভাল পায় মানে পিছফালে এনেকে থিয় হৈ মাজে মাজে চিঞৰ কেইটামান দিয়ে, বিকট চিঞৰ কেইটামান। আৰু আমাৰ ছাৰে একদম ধুনীয়াটো হৈ আহিছে দেই, চাওক। চেভ কৰিছে, পাঞ্জাবী পিন্ধিছে, এইফালে ধুতিখন আধা মই পিন্ধা দিছোঁ। আমি পবিত্ৰ পুণ্যভূমি বটদ্ৰৱাত প্ৰৱেশ কৰিছোঁ। ইয়াৰফালেদি গৈ পেলাই অকণমান সোমালে আমি পামগৈ। এইফালে বটদ্ৰৱা থানলৈ যায়। আমি বতৰা পালো চোৱা, ধান পাই গলো। আমি কীৰ্তন কৰিমগে দেই। তাই অকণমান আমনিও পাইছে। এইফালে চোৱা, তাই কি কৰি আছে দেখুৱা। কি কৰি আঠা? এই সৰু কফি গিলাচ মই কিবা খাবলৈ আনিছিলো, এইটোতে পানী খাই আছে। এইটো পালে যেতিয়া এতিয়া অকণমান মানে আমনি পাইছে আৰু তাই। শৰাইৰ কাৰণে যিখিনি বস্তু আনিছোঁ সেইখিনি দি লওঁগৈ। আমি এতিয়া দা পেলাই নমু এটা কৰোঁগৈ। ব'লা হা, নমু এটা কৰোঁগৈ। কৃষ্ণ কৈয়ে আছে তাই অথনিৰ পৰা। মই ক'লোঁ যে কৃষ্ণ বুলি, কৃষ্ণ কৈয়ে আছা। ভিতৰত গৈ কৰিমগৈ দেই। এইটো হৈছে নৈবেদ্য গৃহ। শৰাইৰ কাৰণে বস্তুবিলাক ইয়াতে আগবঢ়োৱা হয়। আৰু যিহেতু ইয়াত চাকি দিব নিদিয়ে, সেইকাৰণে তেল আৰু ধূপো ইয়াতে দিয়া হয়। ক'ত ঘূৰি ফুৰিছা তুমি? খুব ভাল পাইছা আৰু ন? পৰিবাগে চাবা। বাপৰে, গুচি আহা। পানী দেখিলে যে পানী চুবলৈ লাগে। গুচি আহা। পৰিবা। নাই, পানী নোলায় তাত। বৰদোৱা থান, বৰপেটা ধাম,
একান্ত ভকতে কৰে কৃষ্ণ গুণনা। এয়া গুৰুজনৰ প্ৰদৰ্শন হয় এয়া বামচৰ হয় আৰু সেয়া হ'ল কুকুৰ এহাত আঙুল দীঘল আৰু 1 পেকেট বহল। হয় 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 এইজোপা হৈছে 600 বছৰীয়া পুৰণি শিলিখা গছ আৰু কাষতে থকা এইজোপা সিজোপা গছৰ পুলিহে। পুলিজোপাই বহুত ডাঙৰ হৈছে আৰু ইয়াৰ তলতে বহি গুৰুজনাই পুথি লিখিছিলে। আৰু এয়া হৈছে সাঁচি গছ, ওখ হৈ গৈছে গছজোপা আৰু এই সাঁচি পাততে গুৰুজনাই পুথি লিখিছিলে। বৰদোৱা থান বৰপেটা ধাম, একান্ত ভকতে কৰে কৃষ্ণ গুণনা। আমি এতিয়া মাছ চাবলৈ যাম নহয়। মাছ এয়া পবিত্ৰ আকাশী গংগা। হৈছে আকাশী গংগা, ইমান ধুনীয়া নহয় আৰু তাত থাকিলে যে মনটো খুব ভাল লাগি যায় আৰু পৰিৱেশটো বিৰাট ধুনীয়া। একান্ত ভকতে কৰে কৃষ্ণ গুণনাম, দবাং কাহৰ ধ্বনি শুনি শীতল কৰা প্ৰাণ, মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম, মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম, সেয়ে কাশী গয়া বৃন্দাবন, ভজা সবে হৰিৰ চৰণ হে বৈষ্ণৱ ভজা সবে হৰিৰ মাজত যদি একান্ত ভকতে কৰে কৃষ্ণ গুণনা। আকাশী গংগাৰ পাৰতে এয়া সুন্দৰ পৰিৱেশ, তাতে দূৰ দূৰণিৰ পৰা ভকত সবে আহি পেলাই ইয়াতে অন্নমুঠি খায়, তেওঁলোকে নিজে ৰন্ধা বঢ়া কৰি পেলাই খায় আৰু আমিও ইয়াতে অকণমান সময় বহিলোঁ, মোকো অকণমান খোজকাঢ়িলে আৰু আমিও পানী চানী বা কিবা তেনেকুৱা খালোঁ, লগত নিয়া বস্তু অকণমান। গাড়ীত বহিলোঁ যাবৰ কাৰণে আৰু গাড়ীৰ পৰা ভিডিঅ' কৰিলোঁ। বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ আৰু সেইটো কাৰণে আজি আহি মনটো খুবেই ভাল লাগিল। আমি বৰদোৱা এৰিলোঁ আৰু এতিয়া দৌলত এপাক সোমাই পেলাই দৌলত সেৱা এটা কৰি যাম, কাৰণ দৌলৰ নাম চাগে অলৰেডি শেষ হ'লে। এয়া মই দৌললৈ গৈছোঁ, ওপৰত আছে দৌলভাগ, সেৱা এটা কৰি আহোঁ। এয়া হৈছে দৌলৰ ভিতৰ ভাগ, ইয়াতো সদায় নাম প্ৰসংগ হয়। এতিয়া ভকত সব নাম প্ৰসংগ কৰি পেলাই গ'ল, প্ৰসাদো খালে, মই সেৱা এটা কৰিলোঁ আৰু এয়া ভিতৰ ভাগ দেখালোঁ। সেৱা কৰি আহিলোঁ, প্ৰসাদৰ পাত দিছে আৰু প্ৰসাদ লৈ মই গৈ আছোঁ। আৰু সেইফালে
আমাৰ টিকলিক গাড়ীত থৈ আহিছোঁ। তাই অকণমান আমনি কৰি আছে যে, সেইটো কাৰণে তাইক থৈছোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। আৰু এইখিনি পৰিৱেশটো ইমান ধুনীয়া লাগে চাওকচোন, গোটেই গছ গছনি আৰু অকণমান থাকিব পাৰিলে ভাল লাগিল হয়। চাৰিওফালে একদম ঠাণ্ডা পৰিৱেশ, বহুত ধুনীয়া লাগে এইখিনি। প্ৰসাদ লোৱা, তাইকো অকণমান দি দিয়াচোন। মা প্ৰসাদ অকণ লোৱা। কি কৰি আঠা তুমি? প্ৰসাদ অকণ লোৱা। উটি অকণ খাই আধে, প্ৰসাদ অকণ তাইক দি দিবা। হৈ গ'ল, সেয়া কৰি আহিলোঁ। এইকেইটা টিকলো শহাপহু দেখিছোঁ, ইমান ভাল লাগিছে। বুট খাই আছে দেখোন, প্ৰসাদ কেইটামান দি দিওঁ। এতিয়া খোৱা। টিকলি 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 টিকলি, ইমান মৰম লাগিছে বাপৰে। এয়া গাঁত কৰি ৰাখিছে সিহঁতে। এয়া চোৱা, গাঁতত সোমাই থাকে নেকি ন? এই গাঁতত সোমাই থাকে। উইটো এটা সোমাই আছে গাঁতত, নেগুৰডাল ওলাই আছে অকণমানি। মা চোৱা, মানুহ নোচোৱা, এইফালে চোৱা। শহাপহু দেখিছা? শহাপহু দেখিছা? গ্লাছখন খুলি দিয়াচোন, তাই দেখিব। শহাপহু দেখি থা, শহাপহু দেখি থানে? টিকলো প্ৰসাদ দি দিছোঁ। পূৰা ভাল পায় ইহঁতে, বুট খাই জানানে? বৰদোৱাৰ পৰা আহি আছোঁ। আজি মনটো খুবেই ভাল লাগিলে আৰু মোকো অকণমান টোপনি ধৰিলে, যাৰ কাৰণে তাই গাড়ীতে শুলে, সেইকাৰণে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে নতুন ভিডিঅ'ত লগ পাম। বাই বাই।